নমস্কাৰ বন্ধুসকল, ভালে আছেনে? মোৰো ভালেই। আজি মই আপোনালোকক কাৰ্বি আংলং জিলাতে থকা বুৰঞ্জী প্ৰসিদ্ধ দেওপানী মন্দিৰলৈ লৈ যাম বুলি ভাবিছোঁ। শক্তিৰ আদিস্তুতি দেৱী দুৰ্গাৰ উপাসনাৰ অন্যতম স্থান কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত আৰু ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে প্ৰতিষ্ঠা কৰা হ'ল দেওপানী দুৰ্গা মন্দিৰ। সুন্দৰ প্ৰাকৃতিক পৰিৱেশেৰে পৰিৱেশটো মন্দিৰ ভাগ এবাৰ দৰ্শন কৰিলে বাৰে বাৰে যাবলৈ মন যায়। দেৱী দুৰ্গাৰ বিগ্ৰহৰে স্থাপন কৰা মন্দিৰ ভাগ এক জাগ্ৰত মন্দিৰ আৰু দৰ্শনাৰ্থীৰ মনোবাঞ্ছা পূৰণৰ অন্যতম পবিত্ৰ স্থান বুলি দীৰ্ঘ সময়ৰ পৰা এক জনবিশ্বাস আছে। কেৱল অসমৰে নহয়, বহিৰাজ্যৰ হাজাৰ হাজাৰ ধৰ্মপ্ৰাণ ভক্তৰ উপৰিও অসমলৈ অহা বহু বিদেশী পৰ্যটকেও প্ৰতি বছৰে এই মন্দিৰ দৰ্শন কৰে। ভক্তৰ সেৱাৰ প্ৰতি লক্ষ্য ৰাখি মন্দিৰ পৰিচালনাৰ দায়িত্বত থকা লোকসকলেও যৎপৰোনাস্তি চেষ্টা কৰে দৰ্শনাৰ্থীক সহায় কৰিবলৈ। দেৱী দুৰ্গাৰ জাগ্ৰত প্ৰতীক বিগ্ৰহৰ দৰ্শন আৰু আশীৰ্বাদ বিচাৰি ফুল, ফল, মাহ প্ৰসাদ, ধূপ চাকি আগবঢ়াই সেৱা জনাই ঘূৰি আহোঁতে ভক্তসকলৰ আত্মসন্তুষ্টিৰ আত্মপ্ৰকাশ নিজে নেদেখিলে অনুভৱ কৰাটো কঠিন। সেয়ে হয়তো ভক্তক বাৰে বাৰে আকৰ্ষণ কৰে দেওপানী দুৰ্গা মন্দিৰে। আজি বতৰটো ইমান ভাল, কিনকিনীয়া বৰষুণ দি আছে, তাতে আকৌ আজি দেওবাৰ, সেইকাৰণে ৰাস্তাত গাড়ী মটৰ আহ-যাহও কম। আহকচোন আমাৰ যাত্ৰাটো আৰম্ভ কৰোঁ। ডিফুৰ পৰা দেওপানী মন্দিৰলৈ দূৰত্ব প্ৰায় ৮০ কিলোমিটাৰমান। নিজৰ গাড়ী লৈ গ'লে ১ ঘণ্টা ১৫ মিনিটমান লাগে ডিফুৰ পৰা। মন্দিৰৰ লগতে মই আপোনালোকক ৰাস্তাটোও দেখুৱাই যাম। ৰাস্তাটো সঁচাকৈ বৰ ধুনীয়া। এতিয়া আমি ওলাই আহিছোঁ ডিফুৰ পৰা মাঞ্জা হৈ দেওপানীলৈ বুলি। গোটেই ৰাস্তা চোৱা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। তাতে বাৰিষাৰ বতৰ, গছ বনবোৰ একেবাৰে ঠন ধৰি উঠিছে। ৰাস্তাৰ দুয়োকাষে কেৱল সেউজীয়া আৰু সেউজীয়া। ইমান নিভাঁজ এই পৰিৱেশটো। বৰ্তমান এই ৰাস্তাটো NHIDCLৰ 4 লেনৰ কাম চলি আছে। টকমকাৰ পৰা বকলীয়া, মাঞ্জা, দিলাই হৈ একেবাৰে চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈকে গৈছে এই ৰাস্তাটো। সেইকাৰণে মাজে মাজে ভাল আৰু মাজে মাজে অলপ অলপ বেয়া। কাৰ্বি আংলঙত প্ৰচুৰ পৰিমাণে ৰাবাৰ খেতি কৰা হয় বুলি আমি জানো। চাওকচোন, ৰাস্তাৰ দুয়োকাষে বৃহৎ বৃহৎ অঞ্চল ৰাবাৰ খেতি কৰিছে। দেখিবলৈ খুব ধুনীয়া। এয়া দেখিছেনে? বৃহৎ বৃহৎ অঞ্চল ৰাবাৰ খেতি কৰিছে আৰু শাৰী শাৰীকৈ থকা ৰাবাৰ খেতিখিনিয়েও সেউজীয়া পৰিৱেশটো আৰু বেছি সেউজীয়া কৰি তুলিছে। আৰু লগতে চন্দন গছৰ খেতিও কৰিছে। এই চাপৰ চাপৰ গছবিলাক চন্দন গছ হয় আৰু এইবিলাক হৈছে ৰাবাৰ গছ। দুয়োকাষৰ পৰিৱেশটো ইমানেই ধুনীয়া যে আপোনালোকক যদি নেদেখাওঁ মোৰে মনটো ভাল নালাগিব। এইকেইদিন একেলেঠাৰে বৰষুণ দি আছে নহয়, সেইকাৰণে ৰাস্তাটো য'ত য'ত বনাই আছে অকণমান বোকা হৈছে। কিন্তু বৰষুণ দিয়াৰ কাৰণে আৰু দুই কাষে গছ গছনিবিলাক আৰু বেছি সেউজীয়া হৈ পৰিছে আৰু চাবলৈ আৰু বেছি ভাল লগা হৈছে। আপোনালোকে যদি এই ৰাস্তাটোৱেদি কাহানিও যাত্ৰা কৰা নাই, এবাৰ আহি চাবচোন, ভাল পাব। ৰাস্তাটো পাহাৰীয়া কাৰণে ওখ চাপৰ, কিছু কিছু ঠাই একদম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আৰু দূৰণিৰ পাহাৰবিলাক চায়ো ইমান বেছি ভাল লাগে। এই ৰাস্তাটোৱেদি আহিলে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি কৰি গৈ থাকিব পাৰি। এতিয়া আমি আহি আহি দিলাই তিনিআলি পালোহি। এতিয়া আমি এই দিলাই তিনিআলিৰ পৰা সিদিপি হৈ সৰিয়জান ওলোৱা ৰাস্তাটোৱে দেওপানীলৈ বুলি যাম।
বতৰটো ইমানেই ধুনীয়া যে এনেকুৱা লাগিছে এই যাত্ৰা কেতিয়াও শেষেই নহওক। এই ৰাস্তাটো অলপ ঠেক, কিন্তু তথাপিও ভাল লাগিছে আহি। এয়া চাওক, ৰাস্তাটো ওখ চাপৰ একেই, ঠেক যদিও দেখিবলৈ ইমান ধুনীয়া। চাওকচোন, একেই সেউজীয়া, মানে এই গোটেই ৰাস্তা চোৱা সেউজীয়া প্ৰেমত পৰিব পাৰি, মানে ইমানেই বেছি ধুনীয়া। বোকাজানৰ চিমেণ্ট ফেক্টৰীৰ কথা সকলোৱে জানে নহয়নে? চিমেণ্ট বনাবলৈ প্ৰধান দৰকাৰী বস্তুটো হৈছে চূণশিল। আপোনালোকে বাৰু জানেনে বোকাজান চিমেণ্ট ফেক্টৰীলৈ চূণশিল ক'ৰ পৰা আহে আৰু কেনেকৈ আহে? বোকাজান চিমেণ্ট ফেক্টৰীলৈ চূণশিল সিডিপিৰ অঞ্চলত থকা পাহাৰৰ পৰা খনন কৰি উলিয়াই অনা হয়। খনন কৰাৰ পাছত চূণশিলখিনি যাতে সময়মতে ফেক্টৰী গৈ পায়গৈ তাৰ কাৰণে কেবল কাৰৰ ব্যৱহাৰ কৰা হয়। সিডিপি বজাৰৰ ওচৰতে আপোনালোকে এই কেবল কাৰসমূহ অহৰহ ইখনৰ পিছত সিখন চলি থকা দেখিবলৈ পাব। যিহেতু আমি আমাৰ যাত্ৰাপথত সেই অঞ্চল পাইছোঁহি, সেইকাৰণে আপোনালোকক দেখুৱাই দিবলৈ মন গ'ল। চাওকচোন, এই কেবল কাৰসমূহ দেখিছেনে? অলপমান মই ৰৈ পেলাই আপোনালোকক দেখুৱাই দিম কেনেকৈ কেবল কাৰসমূহ চলাচল কৰি আছে। মাজে মাজে আকৌ এই কেবল কাৰসমূহ ৰাস্তাৰ ওপৰতে ৰৈ থকা দেখিবলৈও পোৱা যায়, এনেকৈ কেবুলতে। আৰু এতিয়া চাওক, দুখন আহিছে দুফালৰ পৰা। এখনে চাগে চূণ কঢ়িয়াই আনিছে আৰু আনখনে চূণশিলখিনি নিবলৈ আহিছে। মাজতে এনেকৈ ক্ৰছ কৰি পেলাই নিজৰ নিজৰ গন্তব্যস্থানলৈ গতি কৰিছে আৰু এনেকৈ অহৰহ ইয়াতে চলি থকা দেখিবলৈ পোৱা যায়। এতিয়া আমি সিডিপি বজাৰ পাইছোঁহি আৰু সিডিপি বজাৰ হৈ আমি হৰিয়জানৰ ফালে আহি আছোঁ। আহি আমি হৰিয়জান হাইৱেত উঠিছোঁহি। এইফালেও ডিমাপুৰলৈ যায়, গোলাঘাটৰ ফালৰ পৰা অহা গাড়ীসমূহ এইফালে ডিমাপুৰত সোমায় আৰু আমি এতিয়া গোলাঘাটৰ ফালেলৈ আহি আছোঁ। ইয়াৰ পৰা আৰু বেছি সময় নালাগে দেওপানী দুৰ্গা মন্দিৰ পাবলৈ। এয়া দুই কাষে বহুত ডাঙৰ পথাৰ আৰু বৰষুণ দি থকাৰ কাৰণে পথাৰত পানী একদম উপচি আছে, চাই খুব ভাল লাগিছে। আহি আমাৰ গন্তব্যস্থান পালোহি। দেওপানী দুৰ্গা মাৰ মন্দিৰৰ তোৰণখন এয়া দেখিছোঁ আৰু তোৰণখনৰ তলেদিয়ে আমি এতিয়া দুৰ্গা মাৰ মন্দিৰলৈ সোমাই যাম। তোৰণখনৰ পৰা মন্দিৰলৈ 1 কিলোমিটাৰমান সোমাই আহিব লাগে। আমি আহি এতিয়া মন্দিৰৰ কাষ পাইছোঁহি আৰু দুই কাষে এয়া পূজাৰ সামগ্ৰী পোৱা দোকান আৰম্ভ হৈছে, লগতে হোটেলো আছে আৰু ইয়াতে থাকিব পৰা ব্যৱস্থাও আছে। হোটেলবিলাকত কোনোবা মানুহে আহি যদি এৰাতি বা দুৰাতি কটাওঁ বুলি ভাবে, ধুনীয়াকৈ থাকিব পৰা ব্যৱস্থা আছে ইয়াত। আৰু এই দুই কাষে ৰং বিৰঙৰ এই পূজাৰ সামগ্ৰী পোৱা দোকানবিলাকত মাৰ কাৰণে সকলো সামগ্ৰীৰে ইয়াত কিনিবলৈ পোৱা যায়। দেখিবলৈ ইমান সুন্দৰ এই পৰিৱেশটো। শ্ৰী শ্ৰী দেওপানী দুৰ্গা মন্দিৰ, দেওপানী চাহ বাগিচাৰ মাজত থকা এয়া দেৱী দুৰ্গাৰ উপাসনাৰ অন্যতম স্থান। আৰু এফালে যদি দুৰ্গা মাৰ মন্দিৰ আছে, আনফালে আছে চাহ বাগিচা। এয়া এটা চাইডে আপোনালোকে এয়া ফল মূল পূজা সামগ্ৰী পৰা পোৱা দোকান দেখিছে আৰু এইফালে চাওক চাহ বাগিচা একদম সন্মুখতে আছে দেওপানী চাহ বাগিচা।
মন্দিৰৰ গেটৰ কাষতে থকা পূজাৰ সামগ্ৰী পোৱা দোকানৰ পৰাই মালে ফুল ফল মাহ প্ৰসাদ ধূপ চাকি শৰাইখন লৈ লৈছোঁ আৰু এয়া গেটখনৰ তলেদি মাৰ মন্দিৰলৈ আগুৱাই আহিছোঁ আৰু মন্দিৰলৈ আহিয়ে আপোনালোকক চাৰিওফালে এবাৰ দেখুৱাই লৈছোঁ। পৰিৱেশটো দেখি সঁচাকৈ মনটো একদম ভৰি আহিছে। মাৰ আশীষ ল'বলৈ অহাটো সঁচাই বৰ ভাগ্যৰ কথা। মন্দিৰৰ ঘণ্টাই চৌপাশটো পবিত্ৰ কৰি তুলিছে। আজিও ভক্তৰ সমাগম বহুত বেছি। ভক্তসকল বহুত দূৰ দূৰণিৰ পৰাই মাৰ আশীষ ল'বলৈ আহে। প্ৰত্যেক মাহতে ভক্তৰ সমাগম সমানেই থাকে আৰু দুৰ্গা পূজাৰ সময়তো ইয়াতে ভক্তৰ সমাগম বহুত বেছি হয়। আৰু এয়া আহি মন্দিৰৰ কাষ পাইছোঁহি আৰু দেওপানী দুৰ্গা মন্দিৰৰ এটা জনবিশ্বাস আছে আৰু মন্দিৰত এজোপা বৰগছ আছে আৰু সেই বৰগছজোপাত ৰঙা ফিটা বান্ধিলে মনৰ কথা মাক কৈ থৈ গ'লে মনৰ বাঞ্ছা পূৰণ হয় বুলি জনবিশ্বাস আছে আৰু পূৰণ হ'লে আহি খুলিবহিও লাগে বোলে। আৰু এইজোপাই সেই বৰগছজোপা আপোনালোকে দেখিবলৈ পাইছে। আগতে বৰগছজোপাত গছতে ৰঙা ফিটা বান্ধিবলৈ দিছিলে, কিন্তু আজিকালি গছজোপা যিহেতু বয়স হৈছে সেইকাৰণে গছজোপাত বান্ধিবলৈ নিদি এনেকৈ ছাইডত ৰেলিং দি দিছে, তাতে বান্ধিবলৈ দিছে। মাক দৰ্শন কৰি ওলাই আহি আপোনালোকক বাহিৰৰ পৰা দেখুৱাইছোঁ, যিহেতু মন্দিৰৰ ভিতৰলৈ কেমেৰা নিবলৈ নিদিয়ে, সেইবাবে মই দৰ্শন কৰি ওলাই আহিহে আপোনালোকক দেখুৱাবলৈ পাৰিছোঁ। আৰু চাকি জ্বলোৱা স্থান অলপ দূৰলৈ আছে আৰু এয়া মাৰ মন্দিৰ। অকণমান বাহিৰৰ পৰাই মন্দিৰৰ ভিতৰৰ চোৱা মই ভিডিঅ' কৰি আপোনালোকক দেখুৱাইছোঁ। আৰু মন্দিৰৰ পৰা দৰ্শন কৰি ওলাই আহি এয়া আৰু এভাগ মন্দিৰ আছে, লগতে গছজোপাৰ লগতে এয়া মন্দিৰ আছে আৰু গছজোপাৰ এটা ছাইডে চাকি জ্বলাব পৰাকৈ ধুনীয়াকৈ ভক্তৰ কাৰণে জেগা বনাই থোৱা আছে। চবেই নিয়াৰিকৈ এই জেগাডোখৰতে চাকি জ্বলাব পাৰে। মন্দিৰ পৰিচালনা সমিতিয়ে বৰ ধুনীয়াকৈ মন্দিৰভাগ পৰিচালনা কৰিছে। প্ৰথমতে ভৰি হাত ধুব পৰা জেগা দিছে, তাৰ পৰা আহি মন্দিৰত মাক দৰ্শন কৰিব পৰাকৈ সকলোকে লাইনৰ ব্যৱস্থা কৰি দিছে। প্ৰত্যেকজন মানুহে মাক দৰ্শন কৰিব পাৰিব। মাক দৰ্শন কৰি ওলাই অহাৰ পিছত চাকি জ্বলাব পৰাকৈ ধুনীয়াকৈ ব্যৱস্থা কৰি দিয়া আছে। আৰু তাৰপিছত বৰগছজোপাত ফিটা বান্ধিব পৰা ব্যৱস্থা কৰি দিছে, ছাইডত ৰেলিং লগাই দিছে ধুনীয়াকৈ। নিয়াৰিকৈ গোটেইখিনি পৰিচালনা কৰিছে, দেখি সঁচাকৈ বহুত ভাল লাগিছে। আৰু ইমান পৰিপাটিকৈ ৰাখিছে, ইমান মানুহৰ সমাগম হয় যদিও বহুত বেছি পৰিপাটিকৈ ৰাখিছে। দেওপানী দুৰ্গা মাৰ মন্দিৰ কেনেকৈ স্থাপন হ'ল তাৰো এটা কাহিনী আছে। আচলতে মই সেই কাহিনীটো ৱিকিপিডিয়াৰ পৰা জানিবলৈ পাৰিছোঁ আৰু তাকে আপোনালোককো অকণমান জনাবলৈ লৈছোঁ। দেওপানী চাহ বাগিচাৰ এজন চাহ খেতিয়ক আছিল। তেখেতৰ নাম আছিল স্বৰ্গীয় সুৰেন্দ্ৰ নাথ ৰয় আৰু তেওঁ নুনু বাবু বুলি সকলোৱে জানিছিল। নুনু বাবুৱে এদিন তেওঁৰ বন্ধু আৰু কৰ্মচাৰীক লগত লৈ দেওপানী চাহ বাগিচাৰ ভিতৰত থকা জংঘললৈ চিকাৰ কৰিবলৈ গৈছিল আৰু চিকাৰ কৰি উভতি অহাৰ টাইমত ভাগৰ লগাৰ কাৰণে তেওঁ দেওপানী চাহ বাগিচাৰ ভিতৰৰ এডোখৰ ঠাইত অকণমান সময় জিৰণি লৈছিল আৰু তাৰপিছত তেওঁ ঘৰলৈ উভতি আহিছিল। সেইদিনাখন ৰাতিয়ে নুনু বাবুৱে এটা সপোন দেখিছিল আৰু সপোনত তেওঁ দুৰ্গা মাক দেখা পাইছিল। দুৰ্গা মায়ে তেওঁক সপোনতে কৈছিল যে নুনু বাবুৱে যিডোখৰ জেগাত জিৰণি লৈছিল সেই জেগাডোখৰৰ তলতে মাটিৰ তলতে দুৰ্গা মা আছে আৰু দুৰ্গা মায়ে নুনু বাবুক দুৰ্গা মাক তাৰ পৰা উলিয়াই আনিবলৈ অনুৰোধ কৰিছিল।
আৰু সেই সপোনটো দেখি সেই ৰাতি নুনু বাবু আৰু শুব নোৱাৰিলে। তেওঁ অনিশ্চয়তাত ভুগিলে। মনটো দুধুৰ মুধুৰ লগাত তেওঁ নিজৰ ঘৰুৱা যিজন পুৰোহিত তেওঁক কথাটো জনালেগৈ আৰু পুৰোহিতজনে তেওঁৰ সপোনৰ কথাটো শুনি নুনু বাবুক ক'লে যে মাৰ যেতিয়া বাৰ্তা সেই বাৰ্তা প্ৰত্যাখ্যান কৰিবলৈ নালাগে আৰু তেওঁ নুনু বাবুক ক'লে যে চাহ বাগিচাৰ সকলো মানুহকে এই সপোনটোৰ কথা কৈ যিডোখৰ জেগাত মা আছে বুলি কৈছে তাৰ পৰা তেওঁক উদ্ধাৰ কৰিব লাগে। আৰু তেতিয়াই নুনু বাবুৱে চাইৰেন বজাই সকলো মানুহকে তেওঁৰ ঘৰলৈ মাতি আনিলে আৰু তেওঁৰ সপোনৰ কথা ক'লে। দেৱী দুৰ্গাৰ বাৰ্তা শুনি কোনো মানুহেই ৰৈ থাকিব নোৱাৰিলে। সকলোবোৰ প্ৰস্তুত হ'ল মা দুৰ্গাক খানি উলিয়াবলৈ আৰু সেই ৰাতিয়ে তেখেতক খানি উলিয়াবলৈ ল'লে আৰু কেইঘণ্টামান খানি থকাৰ পিছতে সৰু বৰ কেইবাটাও বিগ্ৰহ উদ্ধাৰ হ'ল। তাৰ ভিতৰত অন্যতম হৈছে মা দুৰ্গাৰ বিগ্ৰহ আৰু মা দুৰ্গাৰ বিগ্ৰহ বহুত ডাঙৰ আৰু গধুৰ হোৱাৰ কাৰণে হাতী ব্যৱহাৰ কৰিবলগীয়া হ'ল। সাৱধানতা অৱলম্বন কৰি হাতী ব্যৱহাৰ কৰি মা দুৰ্গাক উলিয়াই অনা হ'ল আৰু এজোপা বৰগছৰ তলতে ৰাখি প্ৰথমতে তেওঁক পূজা অৰ্চনা কৰিলে। নুনু বাবুৱে নিজৰ দেউতাকক মা দুৰ্গাৰ বিগ্ৰহ উদ্ধাৰ হোৱাৰ কথা জনালে আৰু যিখিনি ঠাইত মা দুৰ্গাৰ বিগ্ৰহ উদ্ধাৰ কৰা হৈছিল সেই ঠাইৰ নিচেই কাষতে মা দুৰ্গাক প্ৰাণ প্ৰতিষ্ঠা কৰিলে আৰু পূজা অৰ্চনা কৰিবলৈ ল'লে। প্ৰথমতে তেওঁলোকৰ ঘৰৰ মানুহে পূজা অৰ্চনা কৰিছিল। পিছত নুনু বাবুৱে মা দুৰ্গাৰ মন্দিৰ সকলো ভক্তৰ কাৰণে খুলি দিলে আৰু তেতিয়াৰ পৰাই বহুত ভক্তৰ সমাগম আজিলৈও হৈ আহিছে। যিডোখৰ ঠাইৰ পৰা মা দুৰ্গাৰ বিগ্ৰহৰ লগতে আৰু বহুত বিগ্ৰহ উদ্ধাৰ হৈছিল সেই জেগাডোখৰ পুখুৰীলৈ ৰূপান্তৰিত হ'ল আৰু এই পবিত্ৰ পুখুৰী এতিয়াও আছে আৰু মা দুৰ্গাৰ মন্দিৰৰ নিচেই কাষতে এই পুখুৰী আছে। ইয়ালৈ আহিলে পুখুৰী ভাগৰো দৰ্শন কৰিব পাৰি। আৰু এয়া যে দেখিছে ঘৰটোৰ ইপাৰে ৰঙা ৱাল দি থোৱা সেই জেগাডোখৰৰ পৰাই মা দুৰ্গাৰ বিগ্ৰহ উদ্ধাৰ কৰা হৈছিল, যিডোখৰ জেগা এতিয়া পুখুৰীলৈ ৰূপান্তৰিত হৈছে। আৰু মন্দিৰ স্থাপন হোৱাৰ এই কাহিনীটো মই ৱিকিপিডিয়াৰ পৰাহে জানিব পাৰিছোঁ আৰু সেয়াহে আপোনালোকক জনাইছোঁ দেই। দেৱী মাক দৰ্শন কৰি মনত আজি বহুতখিনি আত্মসন্তুষ্টি লৈ উভতি যাবলৈ ওলাইছোঁ আৰু মোৰ লগত এনেদৰে ভিডিঅ'তে মাক দৰ্শন কৰি আপোনালোকেও আত্মসন্তুষ্টি পাইছে বুলি আশা কৰিছোঁ। পুনৰ নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাম। আজিলৈ আহিছোঁ, ধন্যবাদ।